নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা বেলেগ ভিডিঅ' বুলি নহয় মানে আমাৰ পৰিয়ালটো গৈছিলোঁ আঠখিলীয়া নামঘৰলৈ। তাকে বলকচোন চাই যাওঁ আঠখিলীয়া নামঘৰৰ কিছুমান দৃশ্য। এয়া নামঘৰৰ পাৰ্কিং এৰিয়া। ইফালে আছে শাৰী শাৰীকৈ দোকানবোৰ। এয়া চাওক গোটেই নামঘৰ চাকিৰে ভৰ্তি হৈ আছে। সেইদিনাখনি আচলতে মানুহ বহুত আছিল, সেইবাবে চাকিও বহুত বেছি, গোটেই নামঘৰে ভৰ্তি হৈছিল চাকিৰে। এই ভাগ হৈছে নতুন নামঘৰ। যিভাগ নামঘৰত চাকি জ্বলাবলৈ দিয়া হয়, আগতে আসন ভাগ তাত আছিল। এতিয়া নতুন নামঘৰলৈ আসন ভাগ উঠাই অনা হ'ল, তাত চাকি জ্বলাবলৈহে দিয়া হয়। এই নতুন নামঘৰতে সকলো নাম প্ৰসংগ কাৰ্য ইয়াতে কৰা হয় আৰু সকলো ৰাইজসকল ইয়াতে বহে। এয়া হৈছে আঠখিলীয়া নামঘৰৰ পুখুৰী ভাগ। সৌৱা চাওক ভগৱানৰ মূৰ্তি বহুত ধুনীয়াকৈ স্থাপন কৰি ৰখা হৈছে। এইফালে আছে নামঘৰত সৌৱা চাওক কাছ। এয়া সেইদিনাখনি আমি নামঘৰত লগ পালোঁ বিদুৰ ভাই পৰিয়ালৰ বলিন্দাক। ভাল লাগিল লগ পাই, তেখেতৰ লগত ফটো দুকপি মাৰিলোঁ। এয়া নামঘৰলৈ যাওঁতে পুৰণা আঠখিলীয়া নামঘৰ থাকি যায়। ঘূৰি আহোঁতে ভাবিলোঁ পুৰণা আঠখিলীয়া নামঘৰতো এপাক সোমাই যাওঁ। সোমোৱা নাই আচলতে, এনেই গেটৰ চকা ঘূৰি আহিলোঁ। পুৰণা আঠখিলীয়া নামঘৰ চাই আহিলোঁ। আগতে নামঘৰ ভাগ ইয়াতেই আছিল, এই ভাগেই আছিল। তাৰপাছত সেই ঠাইলৈ উঠাই নিয়া হ'ল, গতিকে এই নামঘৰ ভাগৰ নাম পুৰণা আঠখিলীয়া নামঘৰ ৰাখি দিয়া হ'ল। এফালে ফটো মাৰিবলৈ পুৰা পজ দিছিলে দেই। আজিৰ ভিডিঅ'টো এনেকৈ সামৰণি মাৰি দিছোঁ। যিসকলে নতুনকৈ ভিডিঅ' চাইছে তেখেতসকলক কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।